हेलो फ्रेंड मैं शाहिदुल और आपलोके चाই আছে ওয়েট অনলাইন ইউটিউব চেনেল ফ্রেন্ড আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট ফ্ৰেন্ড আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষলৈ অহা টিলিংগাটো এবাৰ বজাই দিব ফ্রেন্ড যোৱা দুদিনমান আগত মোৰ ওচৰত এটা মেইল আহিছে ফিডবেক নামৰ এড্ৰেছৰ পৰা আৰু এনেকুৱা মেইল আপোনাৰ ওচৰতো আহিব পাৰে আৰু এই মেইলটোত কি আছে মই আপোনালোকক ওপেন কৰি দেখুৱাই আছোঁ এয়া মেইলটো ওপেন কৰিলোঁ ইয়াত চাওক এটা পিডিএফ দিয়া আছে এই পিডিএফটো মই আপোনালোকক ওপেন কৰি দেখুৱাই আছোঁ এই মেইলটো আহিছে BBC ওৱান নেশ্যনেল লটাৰীৰ পৰা আৰু ইয়াৰ মূল বিষয়বস্তুখিনি মই আপোনালোকক এবাৰ পঢ়ি শুনাই দি আছোঁ ইয়াত দিয়া আছে ডিয়াৰ লাকি উইনাৰ ইয়োৰ ইমেইল এড্ৰেছ হেজ won you 5 lakh of Great British pound of the ongoing BBC National Lottery Board on award 2019 charity bonanza. The draw brought out your email address from a database on internet user and qualified you as a beneficiary of the stated winning amount. You are to contact the paying bank by email. ইয়াত কৈছে মোৰ যিটো ইমেইল আছে সেই ইমেইলটোৱে জিকিলে 5 লাখ টকাৰ লটাৰী আৰু এই 5 লাখ টকাটো পাবলৈ হ'লে মই মোৰ সম্পূৰ্ণ ইনফৰমেশ্যনখিনি তেওঁলোকক দিব লাগে সম্পূৰ্ণ ইনফৰমেশ্যনখিনি কওঁতে মোৰ নাম মোৰ ঠিকনা ফোন নম্বৰ ইমেইল আইডি ডেট অফ বাৰ্থ আৰু বেংকৰ সম্পূৰ্ণ ডিটেইলছ তেওঁলোকক দিব লাগে আৰু এই ডিটেইলছখিনি দি দিয়াৰ লগে লগে তেওঁলোকে মোক মোৰ একাউণ্টত সেই 5 লাখ টকাটো ভৰাই দিব মই ভাবিলোঁ নেকি কথাখিনি সঁচা হ'ব পাৰে সঁচাকৈয়ে মই 5 লাখ টকাত পাই গ'লোঁ নেকি ইয়াৰ পিছত মই সকলোখিনি ইনফৰমেশ্যন লিখি ল'লোঁ লিখি চেণ্ড কৰাৰ আগতে মই ভাবিলোঁ এই বস্তুটো সঁচা নে মিছা সেইটো এবাৰ জাজ কৰা উচিত ইয়াৰ পিছত মই এইটো বিষয়ে ভালদৰে তথ্য গ্ৰহণ কৰিবলৈ ল'লোঁ আৰু এটা সময়ত পালোঁ যে এই যিটো ইনফৰমেশ্যন হয় এই ইনফৰমেশ্যনটো সম্পূৰ্ণ ফেক তেওঁলোকে কি কৰে আপোনাৰ পৰা আপোনাৰ ডিটেইলছখিনি লৈ যাব আৰু আপোনাৰ এটিএমৰ কোডটো বিচাৰিব এটিএমৰ নাম্বাৰ বিচাৰিব CCV বিচাৰিব ইয়াৰ পিছত আপোনাক ক'ব যে OTP দিয়া এই সকলোখিনি ইনফৰমেশ্যন লৈ তেওঁলোকে আপোনাৰ একাউণ্টত যদি টকা থাকে তেনেহ'লে সেইখিনি তেওঁলোকে লুটি ল'ব আৰু যদি তেনেকুৱা নোৱাৰে তেওঁলোকে কি কৰিব তেওঁলোকে ক'ব যে আপুনি যদি এই 5 লাখ টকা পাব বিচাৰে তেনেহ'লে আপুনি আগতে আমাক 10,000 টকা 15,000 টকা 20,000 টকা এনেকুৱা ক'ব বা ডিমাণ্ড কৰিব যে এইখিনি আগতে আপুনি মোৰ একাউণ্টত দি দিয়ক আৰু এই টকাখিনি দি দিয়াৰ লগে লগে মই আপোনাক বা আপোনাৰ বেংক একাউণ্টত এই 5 লাখ টকাটো ভৰাই দিম আৰু এইখিনি কৈ আপোনাৰ পৰা এই 20,000 টকা বা 10,000 টকা লৈ যাব আৰু লগতে আপোনাৰ ইনফৰমেশ্যনখিনিও লৈ যাব আৰু ইয়াৰ পিছত আপুনি যদি আপোনাৰ ফোন কৰে এইটো নাম্বাৰত বা মেইল কৰে আপুনি একোৱেই বিচাৰি নাপাব একো ৰেছপন্স নাপাব তাৰ মানে আপুনি ৰামঠগন খাব সো বন্ধুসকল আপোনালোক এনেকুৱা প্ৰতাৰণাৰ পৰা বাচি থাকক আৰু এনেকুৱা যদি আপোনাৰ মোবাইলত ফোন আহে বা SMS আহে বা কোনো ধৰণৰ মেইল আহে তেনেহ'লে আপোনালোকে এইবোৰ বস্তু ইগনোৰ কৰক এইবোৰ বস্তু সম্পূৰ্ণকৈ ফ্ৰড হয় তেওঁলোকে আপোনালোকক ৰামঠগন দিব বিচাৰে গতিকে আপোনালোক ইয়াৰ পৰা বাচি থাকক সো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনিয়ে আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব